হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ মোৰ এই ব্লগটোলৈকে। তো ব্লগটোত আজি আপোনালোক কিছুমান বস্তু দেখুৱাম। তো কি দেখুৱাম কি নেদেখুৱাম আপোনালোকে চাই থাকক। তো মোৰ লগত আহিছে মানে আমাৰ তাত আহিছে মানে বুঢ়া স্কচ। তো স্কচক আজি আমি চিনাকি কৰাই দিম আৰু স্কচে কি কি কয় কেনেকৈ ধৰণে হেৰি কৰে তো আপোনালোকক দেখুৱাম চেষ্টা কৰিম। তো আহক চাওঁ কেনেধৰণে কি হয় কি নহয় এইটো জেড চাবলৈ চেষ্টা কৰিম। একদম ভাইৰেল বয় স্কচ স্কচ বুঢ়া স্কচ। তো মোৰ লগত আছে মানে বুঢ়া স্কচ। তো কৰবা কি হ'ব বলা মানে মোৰ খবৰ ভালে কিন্তু কি হৈছে পিস্তলটো দিলাক মোক গুলাবা খাও নাই ঐ চন্দন কি কৰিলে ইয়াক কিন্তু গাইছ কি আজি আহিছো তেল চুৰাৰ ঘৰত। তেল চুৰা ইমান হেণ্ডচাম, তাক মই লৈ যাম কালি বিয়া কৰাম আজি তাক। তেৰি তেল চুৰা কি হ'ব এতিয়া তোৰ মই বিয়া নহওঁ হা মই বিয়া নহওঁ স্কচক কি কবি তই এতিয়া হা মই আপি নহয় তই যে আজি আমাৰ লগত ভিডিঅ' কৰিব তো ভিডিঅ' যে কৰিবা তেল চুৰাত মানে য়েছ, অনুভৱটো কেনে অনুভৱটো মানে অলপ কি ক'ম আৰু অলপ ভাল লাগি আছে মনটো। আৰু তোমাৰ চেনেলটোত মানে খুব সোনকালে যে ছাবস্ক্ৰাইবাৰ হ'ল মানে তাৰ বিষয়ে কি ক'বা তোমাৰ ছাবস্ক্ৰাইবাৰ সকলে মানে মোক বহুত কম সময় নিজৰ মৰম দিছে, বহুত ভাল লাগিছে, হেপী পুৰা খাবা কাৰণে আমাৰ গা মানে বহুতে তোমাৰ মানে এটা কথা মানে কৈ থাকে যে তুমি বেতালক হেনো কপি কৰক কিছু ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিবা মানে হয় নেকি? মানে খোলা খুলিকে সুধিছোঁ আৰু কপি মানে অলপ চলপ কৰোঁ, হ'লেও গোটাই নকৰোঁ সেইবিলাক। তো কপি কৰক, আমি একো আপত্তি নাই, কিন্তু নিজাকে কিবা এটা ৰহন সানিবৰ কাৰণে চেষ্টা কৰক, সেইটোৱে আৰু। আজি তেল চুৰাত অভিনয় কৰবা তেল চুৰাৰ লগত বা ভিডিঅ'টো আহি আছে খুব সোনকালে। তো এইটো বিষয়ত মানে কাক কি ক'বা তেল চুৰাক বা হেৰিক কি ক'বা? বিশেষ বহুত ভাল লাগিছে সেইটোৱে। হয় নেকি? Yes. এটা তোমাৰ যদি ডাইলগ হৈ যায় ডাইলগ মোৰ মচত দালি কিয় মোক ঠগালি, এতিয়া মোৰ 4-5খন গাড়ী, এতিয়া কিন্তু দক্ষি তই মোক ভাল পাম বুলি। খালা খাই এই বাবু কি ক'লি আই য়েছ, কি ক'লি আই মানে প্ৰেমৰ বিষয়ে কৈ দিলোঁ। প্ৰেমৰ বিষয়ে খালা খাই तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? আজি যি স্কচ হৈছে কি ক'বা স্কচৰ বিষয়ে? স্কুলৰ বিষয়ে মানে তাক আজি কম্পিটিশ্যন ফাৰ্ষ্ট এক্টিং কৰাৰ কাৰণে লৈছোঁ। তেওঁ জানে আৰু কি কৰে আৰু স্কচ কেনে কমেডি আছে চিৰিয়াছো আছে তেওঁৰ স্কচ কেনে নচলটো স্কেচলটো দেখাত যেনেকুৱা তাৰমানে এক্টিঙত মানে খুব পাৰফেক্ট, মানে দেখাতো নৰ্মেল আনপায় কিন্তু এক্টিঙত খুব মাৰাত্মক বস্তু বাকী গোটেই টিম মানচুদা স্কচক একবাৰ ঘূৰিলে নে তই কিয়া আৰু আমাৰ এইফালে পুলিচ হৈ আছে ঘূৰিলে দেচোন, ঘূৰিলে দে। বটিং কৰি আছে কিছুমানে, আৰু এইফালে চাওক আজি নতুন পুলিচ এজন আহিছে। হেল্ল' ফ্ৰেণ্ডছ, আজি মানে কি আমি স্কচৰ লগত মানে শ্বুটিং কৰিম আৰু তেল চুৰা গ্ৰুপৰ গোটেই সকলো সদস্য আছে লগত। মানে কি আৰু আপোনালোক আজি দেখুৱাম মানে কেনেকৈ মানে কি কৰে, কেনেকৈ কি কৰোঁ কি নকৰোঁ। তো আচলতে এইটো তেল চুৰা ব্লুপাৰ হিচাপে নহয়, আজি স্কচক লগ পাইছোঁ, চ' সেইকাৰণে অলপ বনালোঁ আৰু ভিডিঅ'টো ব্লগ টাইপ। তো কেনে লাগে কেনে নালাগে এইটো চাব আপোনালোকে আৰু চাই থাকক। স্কচ য়েছ, বিদ্যা প্লেচ আহি পালোঁ না? আহি গ'ল। ত' মই স্কেচক এটা কথা সুধিম, স্কেচৰ ফাৰ্ষ্ট কেনেকৈ ষ্টাৰ্টিং হ'ল, মানে যে অসমত ইমান জনপ্ৰিয়তা কেনেকৈ হ'ল? ইউটিউবটো খোলা কথা কৈছে না নাই? জনপ্ৰিয় কেনেকৈ জনপ্ৰিয় হ'লা মানে তোমাক যে মানুহে মানে চিনি পালা মানে কেনেকুৱাকে আহিলা মানে? কেনেকৈ আহিলা মানে? ফাৰ্ষ্ট ষ্টাৰ্টিংটো কেনেকৈ? ভাইৰেল হৈছিলা যে তুমি প্ৰথম এটা ভিডিঅ'ত, কোনটো ভিডিঅ'ত ভাইৰেল হৈছিলা? ভাইৰেল মই নামটোত বেছিকৈ হৈছোঁ। তাৰে আগতে এটা মোৰ ডাইলগ আছিল, তাই মোক কৈছিল বালজ যাক বুলি। সেইটো ডাইলগতো ডাইলগটো শুনিব পাৰিম নে? ডাইলগটো কৈ দিছোঁ। তাই মোক কৈছিল যে মোতকৈ ভাল ছোৱালী পাবা, মাক কচম পাইছোঁ বালজ যাক নাইবি তোক চেণ্ডেল দি চলা। এইটো ডাইলগ মোৰ ফাৰ্ষ্ট আছিল। লাষ্টত আৰু একবাৰ যাই নামটো আহি গ'ল। নামটোত নামটো একবাৰ শুনিব পাৰিম নে? মই ভাবা নাছিলোঁ নামটোত যি ইমান ফেমাছ হ'ব। ফেমাছ হ'ম বুলি। নামটো আমি শুনিব পালে ভাল লাগে। হত্ৰী মুনিৰ ভাইজা বল হৰিব বল হৰিব মজা। নাম অনুভূয়া অৰে শুনছি ন মই গা ধুবা যাওঁ, আপুনি কাপোৰখন লৈ আহিব দিয়ক। গা ধুম বুলি তাই পালে পানীৰ ঘাটে